হেল্ল' ৱেলকাম জনাইছো আকৌ মই অন্য এটি ভিডিঅ'লৈ। আজি মানে ঠগি মেলি যেনে তেনে মটৰটো বিক্ৰী কৰিলো বহুত দিন ফচি থকা এইটো এইটো লগত কি দিছো জান নাই, মটৰৰ পাইপ এডাল ফ্ৰীকে দিব লাগি আছে, তেতিয়া নিছে মানে এডাল মটৰৰ পাইপডাল ফ্ৰী কোমল কোমল তুমি ৰ'দত থৈ দিয়া না, তাৰপিছত যদি বেয়া হয় মোৰ নামত তুমি গাহৰি এটা পুহিবা ঘৰত নিকিনি। এডাল যদি কিবা বেয়া হয় এডাল ফ্ৰীকে দিব লাগি আছে, এইটো বিক্ৰী কৰিবলৈ। এইটো মানে কি হ'ল, হাৰ্ডৱেৰ বস্তুবিলাক মই ইয়াত লগাবলৈ জেগা নাই ন, সেইকাৰণে মানে য'তে ত'তে বস্তুবিলাক সোমাই থাকে। বোলো ঠগি মেলি যেনে তেনে বিক্ৰী কৰোঁ, কাষ্টমাৰটোক দিছোঁ আৰু হয় নাই। আজি মানে নতুন বস্তু এটা আনিছোঁ খাবলৈ, মৌচুমী টেঙা নে কি জানো। এনে ৰ'দ দিছে একদম, মানে বতৰৰ ফল বতৰত খাব লাগে বুলি মই ভাবোঁ আৰু মানে। ব'লক পটাপট আনবক্সিং কৰোঁ। অকণমান কোমলিবলৈ পানীত দি থৈছোঁ। কি মজা গোন্ধাইছে। ই টেঙা নহয়চোন, অকণমান মিঠা মিঠা লাগিছে, মানে ই অকণমান তিতা মিঠা হয়। তুমি খাবা নোখোৱা আকৌ? হা খাম কৈছোঁ। মানুহটোৱে কাটি দিলে খাই ভাল লাগে হয় নাই। মাইকীবিলাকে মতা মানুহৰ মাথাটো বেছিকৈ চোবাই খায়, এইবিলাক নাখায় নহয়, এইবিলাক কমকৈ খায়। শ্ৰীকৃষ্ণ নাৰী মহিমা বুজি নাপালে আমি কোন হয়। জুচিলা দেখিছে নাই, কেনেকুৱা জুচিলা, একদম পানী টপ 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 পৰিছে। আই লাভ দিছ মানে। এতিয়া ধুনীয়াকৈ মালটো কাটি লওঁ, কেনেকুৱা ৰস ওলাইছে বুলি ভাবিছে। আমাৰ আটাইতকৈ কি বস্তুত লাভ হয় জানে, এইটো বস্তু, এইখিনি আমাৰ লাভ দেখিছে না, কিমান ধুনীয়া আলু, কাষ্টমাৰে দেখিলেই লৈ গুচি যায়। তাৰপাছত এইখিনি আলু, কি ধুনীয়া আলু দেখিছে না, কাষ্টমাৰে দেখিলেই লৈ গুচি যায়। এতিয়া মই বৰ্তমান আলু খুচুৰা বিকি আছোঁ 15 টকা। মই যদি আলু যদি মই 30 টকা বা 20 টকা বিকোঁ, তেতিয়াও আমাৰ লাভ নহ'ব, কাৰণ লাষ্টত গৈ থাকেগৈ এনেকুৱাখিনি। এবেগ আলু গোটাকৈ বিকিলে পাওঁ 20 টকা, আৰু খোলাকৈ বিকিলে কি হয় জানে, লোকচান হয় 50 টকা, 100 টকা, 150 টকা, 200 টকা, কাৰণ ইমানখিনি আলু। ইয়াত আলু ধৰি লওক আপোনাৰ 10 কিলো হ'ব, 20 টকাকৈ বা 15 টকা হ'লেও 150 টকা 200 টকা হয়। এইখিনি আলু ইয়াত 30 কেজি আলু হ'ব, সেইখিনিতো গোটেইখিনি গ'ল। কি হৈছে, সেইবিলাকে আমাৰ লাভ হয় মানে। আলুত মই ক'লে জিন্দগী লাভ পাই পোৱা নাই, যিমান আলু বিক্ৰী কৰিলোঁ মানে। দোকানত কি এটা প্ৰব্লেম হয় জানে নাই, যেতিয়া কোনোবা এটা প্ৰডাক্ট দোকানীটোৰ ওচৰত নাথাকিব, সেই প্ৰডাক্টটো বাৰে বাৰে বিচাৰিব। যেতিয়া মোৰ ওচৰত বস্তুটো এভেইলেবল থাকিব নহয়, না নিবিচাৰে, সেইটো নিবিচাৰে বহুত দিনৰ কাৰণে। তেনেকুৱা কেতিয়াবা মোৰ ওচৰত ভাজমল নাথাকে, কেতিয়াবা আনিব পাহৰি থাকোঁ, ইমানেই বিচাৰিব নহয় ভাজমল। এতিয়া মোৰ ওচৰত চাওক এইবিলাক থাক লাগি আছে, এতিয়া নাই বিচৰা। ঘৰলৈ যাওঁ, ভাতটো খাই আহোঁ। আজি মানে ঘৰত ভাতটো খাওঁগৈ বুলি ভাবিছোঁ। কিবা মানে গৰম এটা উঠিছে গম পায়, খাতৰা গৰম এটা উঠিছে মানে। ৰাতিপুৱা গাটো ধুই গৈছিলোঁ বাৰু, আকৌ এবাৰ ধুই দিলে ভাল লাগিব নেকি মনটো জানো। গাটো ধুই লওঁ বিন্দাছকৈ। গৰম দিনততো মই 3বাৰমান গা ধুওঁ, এতিয়া আৰু মানে দুদিনত এবাৰ হ'ব, আৰু দুদিনৰ পিছত ঠাণ্ডা দিনত। মতা ল'ৰাবিলাক এনেকুৱাই ন, অকল আলু বনাবলগীয়া আছে। মানে ধৰি লওক এদিনত 30 কেজিমান আলুৱে বনাবলগীয়া হয় সিহঁতৰ কাৰণে। তাৰপিছত এইবিলাক মাকৈ চব মানে লগতে ধুনীয়াকৈ সিজাই মেলি দিওঁ মানে গাহৰিকেইটাৰ কাৰণে। এতিয়া অকল এটা বস্তুৱে ভয় লাগিছে, গাহৰি পূৰা বেমাৰ হৈ গৈছে মানে। আপুনি যেতিয়া এটা গাহৰি পুহিব, 2টা গাহৰি পুহিব নহয়, আপোনাৰ মানে য'তে ত'তে গাহৰি মেটেকা খায়, কলমূৰ খায়, এই তেনেকৈ য'তে ত'তে পৰি থাকিব, খালে বিলে পৰি মেলি সেনেকৈ জীয়াই থাকিব। ই নমৰে, কেতিয়াও নমৰে। যেতিয়া আপুনি ভালকৈ ব্যৱসায় এটা কৰিব যাব, ভাল দামী বস্তু খুৱাব, দামী দানা খুৱাব, তেতিয়া নহয় প্ৰব্লেমটো হ'বই মানে। জিঅ' লগা বস্তুত মানুহ ৰিস্ক ল'ব নোৱাৰে ন, যদি কপালত যদি আছে নহয়, লিখা নহয়, যি হওক মানে ইমান মাথা চাথা মাৰি দিবলৈ নাই। মোৰ মানে চাদৰে গা মোহাৰি বিৰাট মজা লাগে। মই টাউলো ইউজ নকৰোঁ, গামোচাও বেছিকৈ ইউজ নকৰোঁ। মই চাদৰখনে মাই গড ঘেলাই দিওঁ মানে, পূৰা একদম ফ্ৰেছ লাগি গৈছে। টাকলো লাগিছেচোন। ইয়াম খানা খাইগা উইথ খৰিকাত দিয়া মাছৰ লগত, পূৰা মস্তিছে টেঙাৰ লগত পিটিকিম। মস্তিছে এইখিনি মাছখিনি ধুনীয়াকৈ দি লওঁ, নেমু অকণমান চেপি দিম, নিমখ অকণমান দি দিম, এইফালে আচাৰ জলকীয়া আছে দি দিম অকণমান, এইফালে আছে চব্জি কুন্দুলি আৰু দাংবডি, এইফালে কচু, দালি, এইখিনি ভাতটো খাই লওঁ এতিয়া। এইফালে আকৌ মাছ, এইটো মাগুৰ মাছ। আজি মানে আমাৰ ঘৰত আইটেম ঢেৰ। চব্জিত আপোনাৰ কুন্দুলি, আলু, দাংবডি, তাৰপিছত মাছ, দালিত মাছ, আকৌ কচু, আকৌ মাছৰ পিটিকা। কেতিয়া নাথাকে ন, কেতিয়াবা আলু ভাজি, কেতিয়াবা কণী এটা বনাই কিনি খোৱা হয়। সেই তেনেকুৱাই আৰু, থাকিলে ঢেৰ খাব পাওঁ, নাথাকিলে মানে নাথাকে আৰু, তেনেকুৱা টাইপ। ভাতটো খাই হৈ গ'ল। এইফালে পূৰা দোকানৰ ওচৰটো মানে চাফ কৰি দিছে, মানে মইতো কৰিম বুলিয়ে ভাবি আছিলোঁ। মানে দোকানখন মানে সেইডোখৰ পৰা নেদেখি, সেই ল'ৰাখিনি যে আহি আছে, গাড়ীখন গৈ আছে, সেইডোখৰ পৰা মানে দোকানখন অকণমান জিলিকি নপৰে মানে। কি ধুনীয়া লাগিছে ন, একদম চফা হৈ গ'ল। জুবিনদাৰ যে যিটো ফটো আঁকিম কৈছিলোঁ যে, পিকচাৰটো আঁকিম কৈছিলোঁ যে, ইয়াতে আঁকিম মানে, কিন্তু দোকানখন ডাউন হৈ গ'ল আৰু ৰাস্তাটো অকণমান ওখ হৈ গ'ল। এতিয়া ওখ কৰিম ন,
তেতিয়াহে মানে এই তাৰ পৰা দেখি পাব মানে ডাইৰেক্ট ফ'কাছত আহিব এইটো সেইকাৰণে অলপ টাইম ৱেইট কৰিব লাগিব আৰু 6 মাহ 1 বছৰ অকণমান ৱেইট কৰিম নিশ্চয় বনাম মানে